হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু পিঠা পুৰিবলৈ নাৰিকল ৰুকি আছে তাই, আৰু বৰমাহঁতে ইয়াত গুড়া খুন্দি আছে। আমাৰো ৰাতিপুৱাই গুড়া খুন্দিছে। তো এতিয়া মা আৰু তাই পিঠা পুৰিব গৈছে ঘৰত, আৰু মই ৰ'দ বিচাৰি বিচাৰি এনেকৈ ৰ'দ পোৱাই আছোঁ, কাৰণ ৰ'দ মানে দিয়াই নাছিলে, ঠাণ্ডা বহুত দিছে ন। আৰু মায়ে গেছত পিঠা পুৰি আছে আৰু তাই চৌকাত পিঠা পুৰি আছে, এনেকৈ দুয়োটাই তিলৰ আৰু নাৰিকলৰ পিঠা। মই কিন্তু নাৰিকলৰ পিঠাই খাই ভাল পাওঁ। আৰু এই গধূলি সময়ত মই ফুচকা বনালোঁ। তাই শুই আছিলে পিঠা পুৰি, আৰু তাৰপাছত তাইক ফুচকা দিব আহিলোঁ। তাৰপাছত ময়ো খালোঁ, লগতে মাহঁতেও খালে। টেষ্টি হৈছিলে কিন্তু ফুচকাখিনি, কাৰণ ময়ে বনাইছোঁ দিয়কচোন। আৰু আমাৰ মায়ে খাই আছিলে, আৰু মাৰ দুটা বহুত ৰঙা হৈ আছিলে লিপষ্টিক লোৱাৰ নিচিনা, কাৰণ মায়ে আমাৰ বহুত তামোল খায় একদম, সেইকাৰণে আৰু মাক জ্বলাই ধৰিছিলে বহুত। আমি সকলোৱে মিলি এইখিনি সময়ত চিনেমা চাওঁ মোবাইলতে। তো আজিলৈ বাই বাই, নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ। আৰু সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। সকলোৱে ভালে থাকক।